বান্ধৱীসকল, কি খবৰ? আশা কৰিছোঁ সকলো ভালে, মোৰো ভালে আৰু সকলো ভাল হোৱাটো বিচাৰোঁ। আজি ৰাতিপুৱা এতিয়া কেইটা বাজিলে, 10:30হে বাজিলে। ভাত পানী খাই উঠিলোঁ, উঠি মেলি দিনটো আৰু কি কৰোঁ চাওঁ। আৰু আহি তাঁত এখন লগাই থৈছোঁ, গামোচা লগাইছিলোঁ যিহেতু বিহু পালেহি, বিহুত কাপোৰ প্ৰয়োজন হয়, সেইকাৰণে ইয়াতো দুমাহমান মাৰোঁ বুলি ভাবিলোঁ। এয়া বিহুৰ আগত শেষ কৰিব পাৰিম নে নোৱাৰিম ভাবিছোঁ, কিন্তু শেষ কৰিবইতো লাগিব। অলপ সৰুকৈ ফুল বাচি হ'লোঁ আৰু 3খন ইফালে মেৰিয়াই থোৱা আছে, এইফাললৈ এখন শেষ কৰিব লাগিব। আকৌ বিহু চেয়া বুলি কয়, বিহু পাছত থাকি যোৱা গামোচাখন বোলে কামত নিদিয়ে বোলে। মই নাজানো, কিন্তু লোকে কোৱাহে শুনিছোঁ আৰু দেই, হয়নে নহয়। চেষ্টা কৰিছোঁ শেষ হ'বৰ কাৰণে, সোনকালে যাতে শেষ হয়। আৰু এইফালে ফুলখিনি আজি কেইবাদিনো হ'ল ফুলখিনিত পানী দিয়া নাই, চাবলৈ সময়ে পোৱা নাই। এইফালে এজোপা ফুল গছ, এজোপা ফুল নহয় একচুৱেলি পাতহে হয়, শুকাই গৈছে, কিয় জানো লেৰেলি গৈছে। এজোপা মৰিবই নেকি, ক'ব পৰা নাই দেই, বেয়াই লাগিব মৰিলে পাই। মই এজোপা কিনি আনিছিলোঁ। আৰু এইফালে চব আমাৰ এই সৰু ছোৱালীজনী লগৰ এজনীয়ে আহি মাতি থৈ গৈছে। তাই যিহেতু স্কুল বন্ধ, খেলিবৰ কাৰণে লগ বিচাৰি আহি ইয়াত পালেহি। নালাগে বুলি কৈছিলোঁ, তথাপিতো যাওঁ বুলি কোৱাৰ কাৰণে পঠিয়াই দিছোঁ। আৰু লগতে এইফালে আজি বতৰটো অলপ ভাল, ৰ'দ দিছে, সেইকাৰণে বৰা ধান আৰু ভাত খোৱা ধান লগতে দুইটা উলিয়াই দিছোঁ। ৰ'দ দি থাকোঁতে ধান নুশুকুৱালে বতৰৰ এইকেইদিনা কোনো ভৰসা নাই, এদিন ৰ'দ দিছে, এদিন বৰষুণ দিছে। এদিন যিহেতু দিছিলোঁ ধানখিনি শুকোৱা নাই, সেইবাবে আজি আৰু অকণমান দি দিছোঁ। বৰা ধান, বৰা চাউল বিহুত বৰ প্ৰয়োজন হয়, সেইকাৰণে। এইফালে আকৌ ছাগলী পোৱালি শুই আছে ধানত, এইফালে আকৌ ৰিংকি, ৰকী, আৰু আনফালে হৈছে আমাৰ টিকু। 3টা কুকুৰ আছে আমাৰ, ইহঁতৰ লগতে ছোৱালীকেইজনীয়ে ধেমালি কৰি থাকে, ভাল লাগে। কুকুৰ এটা ঘৰত থাকিলে ভাল আৰু। এইফালে চাওকচোন, আমাৰ ছোৱালীকেইজনীয়ে, ভতিজা ছোৱালীকেইজনীয়ে গামোচা লগাইছে, বৰ ধুনীয়াকৈ ফুল বাচিছে পাই, ফুলপাহ বৰ ভাল লাগিছে। ময়ো নি পেনে বাচিব লাগিব। চাওকচোন ইমান ধুনীয়া উজ্জ্বল হৈ গৈছে গামোচাখন। ভাল লাগিছেনে? আপোনালোকক কমেণ্ট কৰি জনাবচোন। মোৰ কিন্তু বহুত ভাল লাগিছে দেই। ফুলপাহ বেছি ডাঙৰ নহয় যদিও ভাল লাগিছে আৰু। এইয়া চাওক, এইপাহ ফুল, এইপাহ বেছি ডাঙৰ নহয়, তথাপিতো আৰু ভাল লাগিছে। মই নি এখনত বাছি চাবগৈ লাগিব। আৰু এইফালে মানুহজনে পুখুৰীত এটা শ'ল মাছ পালে, শ'ল মাছটো আনি এনেকৈ চোতালতে মেলি দিছেহি। আৰু কুকুৰকেইটাই দেখি কেনেকুৱা যে কৰিছে ক'বলৈ বাকী নাই। এইয়া আমাৰ আজি নতুনকৈ কুকুৰা পোৱালি ওলাইছে। আজিলৈ ভিডিঅ'টো ইমানে। যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।